মই আহিছিলোঁ মোৰ মানে দুযোৰমান মানে মেখেলা চাদৰ চিলাব আহিছিলোঁ, কিন্তু গমেই নাপাওঁ ইয়াত যে দোকানে বন্ধ হৈ আছে। তো সেইকাৰণে ভাবিলোঁ অলপ আহিছোঁ যে অলপ ফুৰিয়ে যাওঁ, এনেও কিয় ঘূৰি যাওঁ ন খালী হাতে। তো ইমান ধুনীয়া এটা প্লেচত আহিছোঁ আৰু আপোনালোকে চাব পাৰে। এইখন হৈছে আমাৰ স্কুটি আৰু ভিউটো চাব পাৰে আপোনালোকে, কি ধুনীয়া আৰু ইমান দীঘল দলং আৰু কাষতে নদী চদীবিলাক আছে। আজি মই ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ। ইয়াত মানুহবোৰে প্ৰায় ফটো ভিডিঅ' কৰিব আহিয়ে থাকে আৰু এইখনেই হৈছে হৰিচিঙা সমষ্টিৰ আটাইতকৈ দীঘল দলং। এই দলংখনৰ নাম হৈছে হৰলা বা বৰলা আৰু ভিউটো চাগে আপোনালোকে বেছি ধুনীয়া দেখা নাই, যিহেতু মোৰ কেমেৰা কোৱালিটি ইমান এটা ভাল নহয়। আমি কিন্তু ৰিয়েলত বহুত ধুনীয়া দেখা পাই আছোঁ, মানে ভিউটো বহুত বেছিয়ে মানে ধুনীয়া। গাইজ একচুৱেলি মই কাপোৰ চিলাব আহিছিলোঁ, আগতে ক'লোঁ, কিন্তু মানে দোকানবিলাক বন্ধ আছিলে, তো সেইকাৰণে আৰু এনেই খালী হাতে কিয় ঘূৰি যাওঁ বুলি কিনে মানে অলপ ফুৰিব আহিলোঁ। আৰু যিহেতু এইফালে বহুত মানে দীঘল দলং, তো ইয়াত মানে বহুত মানুহে ফুৰিব আহে, ৰিলচ চিলচ উঠিব আহে, বনাব আহে আৰু ফটো চটো উঠিব আহে। তো সেইকাৰণে ভাবিলোঁ আমিও এবাৰ আহিলোঁ, তো আহি গ'লোঁ আৰু এনেই। আৰু এতিয়া ঘৰত গৈ আছোঁ আৰু কিনো কৰিম ন, ইয়াৰ এইফালে আছে হাজবেণ্ড আৰু এইফালে আছোঁ মই, তো গৈ আছোঁ। গাইজ খাবৰ কাৰণে কিবা অৰ্ডাৰ দিছোঁ, এতিয়ালৈকে আহিয়ে পোৱা নাই। চ' গাইজ ফাইনেলি আহি গ'ল মোৰ পৰঠা আৰু ঘুগুনি, আৰু মই হোটেলত বেছিভাগ আহিলে ইয়াৰ পৰঠা আৰু ঘুগুনিয়ে খাওঁ। মোৰ আজিৰ ভিডিঅ'টোত বিশেষ একো নাছিলে, মই অলৰেডি আপোনালোকক আগতেই কৈ দিছোঁ যে বজাৰত যাওঁতে দোকান বন্ধ আছিলে, সেইবাবে অলপ ঘূৰি পকি পেলাই হোটেলত কিবা এটা খাই ঘৰত গৈ আছোঁ। আৰু যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু প্লেচটো চাই কেনেকুৱা পালে কমেণ্টছ কৰি দিব।